গ্ৰাম্য চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানলৈ অহা কোনো লোকেই লঘনে থাকিব নালাগে। সকলোৰে বাবে খানাৰ ব্যৱস্থা কৰিছে হাগ্ৰামা মহিলাৰী। পূৰ্বে যিটো কথা দিছিল যে সকলোৰে বাবে শপত গ্ৰহণ দিনা খানা হ'ব, নিৰ্বাচনত দিয়া সেই প্ৰতিশ্ৰুতিও আজি ৰক্ষা কৰিছে। আৰু আমি আছোঁ সেই ভোজনালয়ত, য'ত ভোজন সাজু কৰিছে হাগ্ৰামা মহিলাৰীয়ে। আৰু এয়া দেখিছে কেমেৰা পাৰ্চন অংকুৰে প্ৰথমে দেখিছে কি আইটেম আছে। আমি দেখুৱাইছোঁ প্ৰায় ৫,০০০ লোকে একেলগে বহি খাব পৰা এই এটা ভোজনালয়। হাজাৰ হাজাৰ লোকে ক্ৰমে তেওঁলোকে আহি আছে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ ইয়াতে যি খাদ্য যোগান ধৰিছে এই খাদ্য তেওঁলোকে গ্ৰহণ কৰি আছে। গাহৰি নাই? গাহৰি নাই, গাহৰি এই যে সবাই না খাই যে এই কারণে টোটালি বন্ধ করেছে। এইটো লোকেল মুরগি আর এই যে ফাটা মাংস আর মাছটো কম্পালসারি মাছ। আৰু দেখিছে আপোনালোকে যে হাগ্ৰামা মহিলাই যি খানা ইতিমধ্যে ৰাইজৰ কাৰণে আগবঢ়াইছে, তাত ৩বিধ মাংস আছে, লোকেল মুৰ্গী, ব্ৰইলাৰ মুৰ্গী আৰু ছাগলী মাংস, লগতে তেওঁলোকে মাছ, বিভিন্ন ধৰণৰ তেওঁলোকে খাদ্য যোগান ধৰিছে। কিন্তু দেখা গৈছে ইয়াত কোনো গাহৰি তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা কৰা নাছিল। যদিও কোৱা হয় যে বড়োসকলৰ যিকোনো তেওঁলোকৰ অনুষ্ঠানত গাহৰি প্ৰিয় বুলি বা তেওঁলোকৰ অত্যাৱশ্যকীয় বুলি কোৱা হয়, যদি আজি যিটো তেওঁলোকে খানা দিছে ইয়াত কিন্তু গাহৰি তেওঁ যোগান ধৰা নাই। কাৰণ তেওঁ ভালকৈ জানে যে অকল এই খানাটো অকল বড়ো লোকৰ বাবে নহয়, কাৰণ হাগ্ৰামাত যিসকল সমৰ্থক আছিল বা যিসকল লোক আজি আহিছে, এতিয়া বিভিন্ন ধৰ্মাৱলম্বী ইছলাম ধৰ্মীয় লোকসকল আহিছে, যাৰ কাৰণে আচলতে গাহৰি অখাদ্য। সেইকাৰণে হয়তো তেওঁ এই গাহৰি আজি ব্যৱস্থা কৰা নাই। কিন্তু যিকোনো ধৰ্ম, হিন্দু হওক মুছলিম হওক, সকলোৱে আহিব লাগে, সকলোৱে একেলগে খাব লাগে। ঠিক তেনেকুৱা ধৰণৰ এটা পৰিৱেশ আহিছে, যাতে কোনো ধৰণৰ অসন্তুষ্ট নহয়, সকলোৱে শান্তিৰে ভাত সাজ খাব পাৰে, তাৰ কাৰণে এনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে। আমি এগৰাকী লোকৰ দিছোঁ। দাদা, কেনেকুৱা হৈছে খানা? খানাটো ঠিকেই হৈছে, চব হেৰি আছে, ভালেই হৈছে খানাটো। কি আছে খানা? খাচী মাংস আছে আৰু ব্ৰইলাৰ আছে আৰু অনলা আছে। অনলাটো বুজি পাইনে? হাগ্ৰামা মহিলাৰে নিৰ্বাচনৰ আগতে কৈছে আজি খানা খুৱাম বুলি, সেইমতে তেওঁ প্ৰতিশ্ৰুতি